হাই আজিৰ টিফিনটো তেনে সাধাৰণভাৱে বনালোঁ। আজি ৰ'দো অলপ কম, সেয়েহে ডিটক্স ড্ৰিংক হিচাপে অনলি চিয়া চিডছে ল'লোঁ আৰু ফ্ৰুটছ হিচাপে লেচু আৰু অকণমান কিচমিচ ল'লোঁ। এফালে আছিলে পটল ফ্ৰাই, মগজৰ চাটনি, লগতে বনাইছিলোঁ মগু দাইলৰ খাৰ আৰু ভাত। তেনে সাধাৰণভাৱে বনালোঁ, যিহেতুকে অলপমান আজি উঠোতে দেৰি হ'ল, সময় কম হ'ল, সেয়েহে এনেকৈয়ে বনালোঁ। এইমাত্ৰ কলেজৰ পৰা আহি পালোঁ, ব্ৰেকৰ পিছত গুচি আহিলোঁ ছুটী লৈ, আৰু এতিয়া সোনকালে ড্ৰেছ চেঞ্জ কৰিলোঁ আৰু চেঞ্জ কৰি ইউনিভাৰ্চিটিলৈ গৈ এপ্লাই কৰি ৰেডি। ইফালে হেলমেট লৈ লৈছোঁ, বেগ আৰু একদম কেজুৱেল ড্ৰেছত ওলাই লৈছোঁ। ৰ'ব আপোনালোকক দেখুৱাইছোঁ, বাট বেকগ্ৰাউণ্ড ইগন'ৰ কৰিব বহুত বেয়া হৈছে। একদম চিম্পলকৈ ওলাইছোঁ আৰু এতিয়া সোনকালে ইউনিভাৰ্চিটি বহুত কাম আছে। ইউনিভাৰ্চিটিৰ পৰা মোৰ BEdৰ আৰু MScৰ অৰিজিনেল ডকুমেণ্টখিনি আনিব লগা আছিলে, তাকে আনিবলৈ গ'লোঁ আৰু সেইখিনি লোৱাৰ পিছত আমি ইউনিভাৰ্চিটিৰ ওচৰৰে দোকানত চাহ একাপ খালোঁ, লগতে মেগী অকণমান খালোঁ, কিন্তু কিছু জ্বলা দিছিলে মেগীখিনিত। আৰু এয়া চাওকচোন, এজাৰ ফুলখিনি শুকাই যোৱাৰ পিছত ৰৈ যোৱা অংশখিনি। বাৰু আজিলৈ ইয়াতেই এৰিছোঁ, পুনৰ লগ পাম, টাটা।